এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভালেই। আৰু আজি এটা নতুন দিন আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি হৈছে মঙলবাৰ আৰু এতিয়া ৰাতিপুৱা প্ৰায় 9:30মান বাজিছে আৰু মই সকলোবোৰ কাম কৰিলোঁ, ঘৰৰ যিখিনি কৰিব লাগে আৰু ৰাতিপুৱা। আৰু গা পা ধুই আহিলোঁ আৰু সেয়া গা মুচি আছোঁ। আৰু তেতিয়াহ'লে আজিৰ দিনটো মই আপোনালোকক দেখুৱাম কেনেকৈ কি কৰোঁ। আপোনালোক মোৰ লগতে থাকিব। আৰু এতিয়া মই ওপৰত যাওঁ, অলপ কাপোৰ থ'লোঁ, কাপোৰখিনি মই মেলি দি আহোঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আৰু আজি গুৱাহাটীৰ বতৰ বাপৰে কি ৰ'দ দিছে দেখিছে নহয়, বহুত ৰ'দ দিছে আজি। কালি আচলতে বৰষুণ দিছিল, কালি দিনটো বহুত ধুনীয়া ঠাণ্ডা ঠাণ্ডা আছিল, কিন্তু আজি আকৌ ইমান ৰ'দ দিছে, বহুত ৰ'দ। বলক এতিয়া যাই থাকোঁ। হাই ফ্ৰেণ্ড, আৰু মোৰ কাম আৰম্ভ কৰাৰ আগতে মই অলপ নিজে খাই লৈ লওঁ। আৰু এয়া মিঠাই, আৰু এয়া ৰক্ষা বন্ধনৰ মিঠাই দি পঠাইছিল বা এজনীয়ে। বাট যদি ভিডিঅ' চাই আছা তেতিয়াহ'লে তোমাক বহুত বহুত ধন্যবাদ। আৰু এনেকুৱাকৈ আচলতে ৰাখি ৰবিবাৰ আছিল, বন্ধ আছিল যে, সেইকাৰণে ঘৰতে দি পঠাইছে। বা যদি ভিডিঅ' চাই আছা বহুত বহুত ধন্যবাদ ইমান মৰম পঠোৱাৰ বাবে। আৰু এইফালে মই গাখীৰ লৈছোঁ। হাই ফ্ৰেণ্ড, আৰু এতিয়া সময় হৈছে 10 বাজে আৰু মোৰ ভাত পানী বনোৱা হৈ গ'ল আৰু দি পঠোৱালোঁ, সকলোখিনি হৈ গ'ল। আচলতে অকলে বনাব লাগে, সকলো চব বনাব লাগিব, কুটিব লাগিব, চব কৰিব লাগিব। সেইকাৰণে মই মানে ভিডিঅ' কৰাত অলপ অসুবিধা হয় আৰু সেইবাবে ভিডিঅ' কৰা নহয় সেইখিনি সময়। আৰু যিয়ে নহওক ভালে ভালে সকলোখিনি দি পঠালোঁ। আৰু এতিয়া মই নিজে ভাত খাব লৈছোঁ। ইয়াত কালি যিটো তৰকা ৰেচিপি দিছিলোঁ সেইটো এতিয়া মই খাব লৈছোঁ। ইমানে টেষ্টি লাগিছে নহয়, আপোনালোকেও বনাই খাব। আৰু এইফালে ভেন্দি ভাজি আছে, লগতে মাংস বনাইছিলোঁ সেয়াও আছে। তেতিয়াহ'লে মই ভাতখিনি খাই লওঁ। আৰু এইফালে মোৰ লাইনটো নাই, ইমান খং উঠে নহয় কেতিয়াবা এনেকুৱা ভাত তাত খাব সময়ত যে লাইনটো যায়, বিৰাট খং উঠে। এইফালে ৰ'দটো পূৰা টাও টাও কৈ আছে। তাৰপিছত তেতিয়াহ'লে মই ভাতকেইটা খাই লওঁ ৰ'ব, তাৰপিছত আপোনালোকক লগ পাই। হাই ফ্ৰেণ্ড, আৰু এতিয়া প্ৰায় 4টা বাজিব হ'ল। মই যদি এতিয়া 2টা বজাত কৈছিলোঁ লাইন গ'ল বুলি, আৰু এতিয়ালৈ লাইনৰ দেখা দেখি নাই। দেখা পাব ৰ'ব, নাই। ভাবিছিলোঁ কামখিনি কৰি উঠি ভালদৰে অলপ শুই ল'ম, তেতিয়া অলপ ভালো লাগে কামখিনি কৰি উঠি এনে অলপ জিৰণি ল'লে। কিন্তু কেনেকৈ ল'ম, সেয়ে কিন্তু বাহিৰত বতাহ আছে, সেইকাৰণে অলপ বতাহ খাই আছোঁ। সেয়া বতাহ বহি আছে। আৰু ইমান গৰম দিছে ন, এডাল লৈ আছোঁ। এডাল মই ডাক্তৰী চলাই খাই বহুত ভাল পাওঁ। ভিতৰত থাকিব একেবাৰে উপায় নাই, সেই বাহিৰত বহি আছোঁ আৰু এইডাল এনজয় কৰি আছোঁ। মই বাহিৰত বতাহ বলি আছে, গম পাইছোঁ চাগে। হাই এভৰিৱান, আৰু এতিয়া বাজিছে 6:30 আৰু 6টা মানত কাৰেণ্টটো আহিল দিয়ক কিবাকৈ। আৰু মই অলপমান ওলাই গৈছিলোঁ, আচলতে মাছ আনিবলৈ গৈছিলোঁ, কিনো দেখাম সেইকাৰণে ভিডিঅ' বনোৱা নাই বাৰু। আৰু যাওঁতে লৈ আহিলোঁ চিঙৰা, লৈ আহিলোঁ। এতিয়া এটা খাই লওঁ, গৰম তথাপিও খাব মন গ'ল দেখা পাই, সেইকাৰণে লৈ আহিলোঁ। আৰু তাৰপিছত মই মাছ ভাজিম, আৰু মাছ ভাজিৰ পিছত কি কৰোঁ দেখাই আছোঁ বাৰু। আজি কেৱল খোৱাই দেখাই আছোঁ। হাই ফ্ৰেণ্ড, আৰু এতিয়া প্ৰায় ৰাতি 8টা বাজিছে আৰু মোৰ মাছ ভজা সকলো হৈ গৈছে। আৰু লাহে লাহে ভাত বনাম, কিন্তু ভাত বনোৱাত ইমান ইণ্টাৰেষ্ট নাই, বহুত গৰম লাগিছে। আৰু সেয়ে মই এতিয়া বনাইছোঁ চৰবত, আৰু তেতিয়া বনাইছোঁ চৰবত আৰু লগতে চিপছ লৈছোঁ। তেতিয়া ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।